তো বন্ধুসকল আপোনালোকৰ নিশ্চয় এখন সিৰিজ অসমীয়া সিৰিজৰ কথা মনত আছে আৰু সেইখন হৈছে বিদুৰ ভাই সিজন 1 টো অলৰেডি শেষ পাইছে আপোনালোকে নিশ্চয় সকলোৱে চাইছে আৰু যোনে চোৱা এতিয়া ইউটিউবত গৈ সাৰ্চ কৰক আৰু যদি আপোনালোকৰ মনত পৰা নাই এতিয়া বিদুৰ ভাইৰ কথা তেতিয়াহ'লে মই এবাৰ মনত পেলাই দিছোঁ ঘৰ মানুহে মোৰ পইচা এটকাও নুচুৱে অ শুনো কি হ'ল ইয়াৰ পৰা 10 টকা লৈছিল নি অমক কেলে লম আকৌ ইয়াত হিচাপত কমি আছে এতিয়া 10 টকা এটা এই তই হেনা দি মেনি বেলে ক'ৰ পৰা পইচা দিছিলি মোক নহয় হয় চালে গাখীৰ চাহ অকণ বনাই দিওঁ অকণমান দি দিবি খৰকণ মুলি থৈছিলে খাবা মানে চাহ খৰ খুৱাই নিগনি মাতৰ অকণ মিলাই এই তেজি ভালুক বুলিলে আমাৰ আকৌ ৰাতিৰ শুওঁতে এনেকেহে শুৱে ইয়াৰ মানুহজনীক মাক বাপেকে স্পন্দন গোটৰ মেনেজাৰলৈ দিবলৈ মন কৰিছে ছাৰৰ ঘৰত কোনো মহিলা নাই নেকি মা আছিল ঢুকাল অহ ছাৰে মানে বিয়া পতা নাই মোবাইলটো কিনি দিয়ে তই তোৰ জীৱনৰ ডাঙৰ বানান এটা ভুল কৰিছ গীতালি কলিতা ক'বই নোৱাৰে বাৰাণ্ডাত চিনপাত গ'ল গাহৰিজনীও গ'ল আচলতে বিজু ভাই মেনেজাৰে মোৰ চব লৈ গ'ল কি ভুল কৰিছিল মা দেউতাই মোৰ মা দেউতা মই এজনীয়ে ছোৱালী ভাল ল'ৰা এটালৈ বিয়া দিবলৈ চাবই তই যদি কিবা এটা কৰিলিহেঁতেন তোৰ কথা কেতিয়াবাই মই ঘৰতকৈ আজৰি হ'লোহেঁতেন আজি মই দুখীয়া ঘৰৰ কাৰণে তই মোক কেনেকৈ ক'লি আমাৰ এখেতে 9 মাহে দৰমহাই পোৱা নাই গোটৰ পইচাকেইটাই কোনোমতে ঘৰখন চলাই আছো এখেতে সদায় পইতা ভাত খাই কামলৈ ওলাই যায় এতিয়া মেনেজাৰক পৰাস্ত কৰাটোৱে হৈছে আমাৰ প্ৰধান উদ্দেশ্য গতিকে সেই বীৰসকল মোৰ এটা আইডিয়া আছে এক ৰাতিৰ ভিতৰত আমি ৰজা কোন মইনে তই বিজু ভাই মজা আৰু আৰু বিদুৰ ভাই যোনখন ৱেব ছিৰিজে যেতিয়া অসম ৰিলিজ হৈছিলে মানে ইউটিউবত ৰিলিজ কৰিছিলে তো অসমত হুলস্থুলৰ এটা পৰিৱেশ লগাই দিছিলে চাৰিওপিনে অকল এটাই শব্দ আছিল তেতিয়া বিদুৰ ভাই আৰু ফাইনেলি বিদুৰ ভাই ছিজন 1ক ৰাইজে বহুত মৰমেৰে আঁকোৱালি লৈছে কাৰণ যোনে প্ৰথম এপিছডটো এবাৰ চাইছিলে দেন বাকীকেইটা এপিছড আৰু কোনেও মিছ কৰিব পৰা নাই সকলোৱে এপিছডটো শেষ কৰিহে এৰিছিলে আৰু তাৰপিছত ছিজন 2ৰ কাৰণে বহুত আশাৰে ৰৈ আছিলে ছিজন 2ৰ কাৰণে কেতিয়া আহিব মোৰ ফ্ৰেণ্ডছবিলাকৰো মাজতো মই এইটো কথা ওলাই আহে আৰু যে ছিজন 2 বিদুৰ ভাই ছিজন 2 কেতিয়া আহিব তো ফাইনেলি বিদুৰ ভাই ছিজন 2 আহি আছে আপোনালোকে যদি বহুত আশা নিশ্চয় ৱেইট কৰি আছিল তো ফাইনেলি এতিয়া আহি আছে আৰু কালিৰ পৰা 23 মাৰ্চৰ পৰা আপোনালোকে ইউটিউবত ৰক চেনেলটোত আপোনালোকে বিদুৰ ভাই ছিজন 2 দেখিবলৈ পাব আৰু আশা কৰোঁ এইবাৰৰ ষ্টৰি আগৰ দৰে হয় যেনে আগৰ নেচাৰেল এক্টিং আমি সকলো ৰাইজে তাৰে আশা কৰি আছোঁ আৰু বহুত বেষ্ট অফ লাক ফৰ দ্য বিদুৰ ভাই ছিজন 2 আৰু আমি বিদুৰ ভাই প্ৰেমী আৰু নিশ্চয় আপোনালোকক তো যদি আপোনালোকে নিশ্চয় যদি বিদুৰ ভাই প্ৰেমী তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব নহ'লে আপোনাৰ বিয়াত কিন্তু এনেকুৱা হ'ব